হেল্ল' গাইজ, সুপ্ৰভাত সকলোকে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শ্ৰী ৰিলয়। তো আজি মোৰ হাত ভঙাৰ দ্বিতীয়টো দিন। আপোনালোকে জানেই কালি মই যোৱাকালি এটা ভিডিঅ' পষ্ট কৰিছোঁৱে অলৰেডি, আৰু আজি দ্বিতীয়টো দিন মোৰ হাত ভঙাৰ হয়। তো বহুতখিনি ক'ব লগা আছে আপোনালোকক চাই থাকক। মানে কি হ'ল, দিনটো বাৰু যেনে তেনে যায়, ৰাতি হ'লে অৱস্থা বেয়া হৈ যায়। মানে ৰাতি যেতিয়া ভাতটো খাই মেডিচিন লৈ শুব যাওঁ ন বিচনাত, ডিঙিটো শিকিছোঁ ন আপোনাৰ ৰছীডাল যিডাল ওলোমাই দিয়ে আৰু এখন হাত আৰু যখন বাওঁখন আহিছে ন ডিঙিলত ওলোমাই দিয়ে ন, ৰাতি শুতে যিটো বিষ আৰম্ভ হয় ন, ক'ব নোৱাৰি কিবা এনেকুৱা বিষ আৰম্ভ হৈ যায়। তো মানে মই মোৰ ছাইডৰ বিচনাৰ ছাইডৰ এখন গাৰু থৈ দিওঁ, গাৰুৰ ওপৰত হাতটো থৈ কোনো মাৰোঁ, তথাপিও বিষটো থাকে। দিনটো ইমান এটা বিষ নাই, ৰাতিতকৈ শুবলৈ যাওঁতে যোনটো ডিঙিৰ পৰা এবাৰ পিছত যিডাল বিষ আৰম্ভ হয় ন, একেবাৰে ক'ব ইমান বেয়া বিষায়। আৰু মেডিচিন খাই আছোঁ, আৰু সৰুলৈকে ওলাই যাব পৰা নাই, বাইকখনো বনাব পৰা নাই। এতিয়া বাইকখন মানে বনাব পৰা নাই, বনাব যাওঁ নাই, বাইক চলাব লাগে, চলাম কেনেকৈ, চলাব পৰা নাই। আৰু বেলেগক দিব নোৱাৰি ফটককৈ, কাৰণ নাজানে ন মোৰ বাইক, মই জানিম ক'ত কি হৈছে, কোনটো কিমান কৰিলে কেনেকুৱা হ'ব, সেইখিনি মই যাবও পৰা নাই। বাইকখনো মডিফাই কৰিব লগা হৈছে। আপোনালোকক জনাম মই পিছলৈকে, মোৰ ভাতখন ভাল হৈ লওক, কি মডিফাই কৰিম আপোনালোকৰ লগত লৈ যাম। আপোনালোক সকলোকে কেনেকুৱা মডিফাই কৰিম, ক'ত মডিফাই কৰিম, কি বস্তু এক্সাৰচাইজ লগাম আপোনালোক সকলোকে জনাম মই বাৰু। থাকিব আপোনালোকে মোৰ লগত, আপোনালোকক বহুত জেগা ঘূৰাবও আছে। আৰু হয়তো মই অহাকালিলৈ, আজি 2 তাৰিখ ন, তো মই অহাকালিলৈ চাগে মোৰ যোনখন দোকান মই কাম কৰোঁ, মানে যোনখন দোকান মই কাম কৰিয়ে আছোঁ বাৰু, এতিয়া কি কৰে ঠিক নাই। সেইখন যাই জনাব লাগিব, দেখাব লাগিব। দেন এতিয়া তাতে ৰাখে নে নাই, বা ছাৰক অলপ এপ্ৰ'চ কৰিব লাগিব যে ছাৰ এনেকুৱা দেন প্ৰব্লেম হৈছে। তো কি কৰে, প্ৰাইভেট জব যিহেতু, গভৰ্ণমেণ্ট চাকৰি নহয়। দেন দেখা যাওক কি হয়। আৰু এজনী মানুহ আমাৰ ঘৰত আহিব লগা হয়, আহিম কৰি আছে, তেখেতে অহা নাই। আহিলে আপোনালোকক ভিডিঅ'টো তেখেতে কৰিব নিদিয়ে মোক দেখা, কাৰণ তাই বেয়া পায়, মানে বুজিছে চাগে, তাই বেয়া পায়। দেন ক'ম আৰু কি হয়। আৰু এটা বস্তু মই আপোনালোকক দেখাম বাৰু, অলপ হয়তো আজি নেদেখাব বাৰু, কালি। আৰু এটা বস্তু আছে, ঘৰত বহি আমনি পাই গৈছোঁ। হাতখন এনেকুৱা বিষাই ন, ৰাতি শুব পৰা অৱস্থা নাই। তো থাকক মোৰ লগত, আপোনালোক সকলোকে দেখাম কি হৈ আছে, কি নাই হোৱা মোৰ আজি তাতে। আৰু নাই এনেকৈ আপোনালোকৰ 26 দিন 27 দিন লাগিব হাতখন ঠিক হওঁতে। ঠিক হ'লে বাৰু ক'ৰবাত যাম ফুৰিবলৈ আমি নিশ্চয় একেলগে। এইফালে ৰ'দটো পৰি আছে, মোবাইলৰ ভিডিঅ' ন, ক্লিয়াৰিটি মানে ভাল নাপাব। থাকক মোৰ লগতচোন, কি হয় দেখা যাওক। আজি দ্বিতীয়টো দিন। আমাৰ ঘৰত চিম লাগিছে, খাইছেনে আপোনাৰ? উৰহি বুলি কয়। মই দেখাই আছোঁ ৰ'ব, ওচৰত নাই দেখোন। এইটো চাওকচোন, দেখিছেনে বাৰু? উৰহি লাগিছে। আৰু আমাৰ মুৰ্গী দুটা আনিছিলোঁ, কি বা হ'ল, ক'ত বা গ'ল। এই মুৰ্গীটোৱে অকণমানি কালাৰিং, সেউজীয়া, নীলা, হালধীয়া, ৰঙা থাকে ন, আনিছিলোঁ। ডাঙৰ হৈছে বাৰু অকণমান, কিন্তু এতিয়া আজি ৰাতিপুৱা কি হ'ল যে সিহঁত এনেকৈ অৱস্থা, চকু মুজি। এতিয়া মায়ে এৰি দিলে এইবুলি, ক'ত বা গ'ল নেজানো। আৰু মই হয়তো দেখাম যদি বিচাৰি পাওঁ। সিহঁতক আহিব, ধৰিব লাগিব সিহঁতক, দেখাই দিম বাৰু। আপোনালোকক চাই থাককচোন কি হয় বাৰু। অকণ সময় ৰখিব, মই দেখাই আছোঁ ৰ'ব, অকণমান বিচাৰি আনিম। এইটো দেই, এটা এইটো, আৰু এটা ক'ত বা গ'ল। চৰি, মইনা বিচাৰি নাপালোঁ। এটা ৰঙা ৰঙৰ, ক'ত বা গ'ল বকৰাটো। গালি দিম বুলি ভাবিছিলোঁ, ওলাই গৈছিলে, বনোৱা বুলি কৈ থৈ দিলোঁ। ৰ'ব, হৰলিক্স খাব নেকি আপোনালোকে? হৰলিক্স? এইটো হৰলিক্স নহয়, চাৰ্ফৰ টেমা। আমাৰো এনেকুৱা। আৰু বাহিৰত এই পানী গৰম কৰিবলৈ থৈ দিছে। প্ৰেছাৰ কুকাৰ বেয়া, এইটো পুৰণা প্ৰেছাৰ কুকাৰ, সেইকাৰণে। দিয়ক বাৰু, ঠিক আছে বাৰু, আজিলৈ বাদ দিলোঁ। কাইলৈ আপোনালোকক লগ পাম আকৌ একেটা সময়তে। আজিলৈ বিদায় থাকিল আপোনালোকলৈ, ভালে থাকক, অহাকালি আকৌ লগ পাম।
আজিৰ কাৰণে আলবিদা দোস্ত, অহাকালি আকৌ লগ পাই আছোঁ আপোনালোকক।